শুনিবলৈ পোৱা মতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে এই ঠাইডোখৰ নাম ৰখা হৈছিল পহুগড়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আইচি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মোৰ পাছফালৰ পৰিৱেশটো চাওকচোন আপোনালোকে, তাৰ পাছত কৈ আছোঁ মই ক'ত আছোঁ। আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ভৰপূৰ যে আপোনালোকৰ আহিলে ইয়াৰ পৰা হয়তো যাব মন নাযাব। আৰু চাওকচোন কিমান লাখ লাখ চৰাই ইয়াত ভৰি আছে। আৰু চাওকচোন চাৰিওফালৰ পৰিৱেশটো অকল গছ গছনি আৰু সেউজীয়া পৰিৱেশৰ মাজতে তেওঁলোক থকা হয়। পাছফালে পূৰা নদীৰ নিচিনাকৈ বৈ আছে চাওক। আমি শুনিবলৈ পোৱা মতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে এই ঠাইডোখৰ নাম ৰখা হৈছিল পহুগড়, কাৰণ ইয়াত বহুতো পশু আনি পেলাই সংৰক্ষণ কৰা হৈছিল আৰু চাৰিওফালে একোডোখৰ গড় বান্ধি দিছিল আৰু সেইটো কাৰণে ইয়াক পহুগড় নাম ৰখা হ'ল। কিন্তু এতিয়া কোনো ধৰণৰ পহু নাথাকে, কিন্তু ইয়াত এতিয়া দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰজাতিৰ চৰাই, হাঁহ আৰু লাখ লাখ পৰিভ্ৰমী চৰাই এই জেগাডোখৰ ভৰি পৰে। আৰু বিশেষকৈ ডিচেম্বৰ মাহৰ লাষ্টৰ পৰা আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহলৈকে ইয়াত পৰিভ্ৰমী চৰাইবিলাক থাকে। কিন্তু ইয়াৰ চাৰিওফালৰ পৰিৱেশটো ইমানেই মনোমোহা কৰি ৰাখে যে আপোনালোকক মই তুলনা কৰি শেষ কৰিব নোৱাৰোঁ। আপোনালোকে যেতিয়ালৈকে নিজ চকুৰে চাব নোখোজে বা নেদেখে তেতিয়ালৈকে হয়তো আপোনালোকে ধৰিব নোৱাৰিব। চাওকচোন মোৰ চাৰিওফালৰ পৰিৱেশটো কিমান লাখ লাখ হাঁহ আছে চাওকচোন আপোনালোকে। বন্ধুসকল, আপোনালোক যদি শিৱসাগৰে হয় তেন্তে এবাৰ এই ঠাইডোখৰলৈ আহিবলৈ নিশ্চয় নাপাহৰিব। ইয়ালৈ আহি যদি আপোনালোকে নিজ চকুৰে চায় আৰু সেই সৌন্দৰ্যটি যদি আপোনালোকে উপভোগ কৰে তেন্তে ভাবিব যে হয় সঁচাকৈ চিৰিয়াখানাখন আছিল। আৰু ইয়াৰ যিবিলাক পৰিভ্ৰমী চৰাই আহে সেই চৰাইবিলাকৰ কলকলনি শুনাৰ মাত্ৰক আপোনালোকৰ মনটো বহুত বেছি মুকলি আৰু ফূৰ্তিবাজ হৈ পৰিব। এয়া আপোনালোকে দেখিব পাইছে চাৰিওফালে থকা বিলৰ মাজতে সেই লাখ লাখ পৰিভ্ৰমী চৰাইবিলাকৰ স্থান, য'ত তেওঁলোক আহি স্থায়ীভাৱে বসতি কৰে ৩-৪ মাহৰ কাৰণে। আৰু এই জেগাডোখৰক কোৱা হয় নেচাৰেলভাৱে পশুৰ কাৰণে থকা এডোখৰ জেগা আৰু এছিয়াৰ ভিতৰত। ফ্ৰেণ্ডসকল, মই প্ৰথমবাৰৰ কাৰণে তালৈ গৈছিলোঁ আৰু ইমান বেছি মোৰ মনটো ভাল লাগি আহিল যে আপোনালোকক ক'বলৈ ভাষা নাই। আৰু আপোনালোকে মন কৰকচোন, সেই ডাঠকৈ যে আছে তাত কোনো ধৰণৰ জাবৰ বা পুনি থকা নাই। তাত আছে সেই পৰিভ্ৰমী চৰাইবিলাকৰ থোপাবোৰ, যি চৰাইবিলাক একেলগে গোট খাই সেই একেডোখৰ জেগাতে আছে। আৰু চাৰিওফালে গোটেই বিলখন ভৰি পৰি আছে। আৰু এই বেছি টাইম নাথাকে, সন্ধিয়া হোৱাৰ আগে আগে তেওঁলোক তাৰ পৰা আঁতৰি যায়। আপোনালোকে হয়তো এতিয়া ভাবিছে এই জেগাডোখৰ ক'ত আছে। হয়, এই জেগাডোখৰ আছে শিৱসাগৰ জিলাৰ জয়সাগৰৰ মাজমজিয়া এডোখৰ ঠাইত। আৰু শিৱসাগৰ জয়সাগৰৰ পৰা 2-3 কিলোমিটাৰমান ভিতৰলৈ আহি এই জেগাডোখৰ পোৱা হয়। এই জেগাডোখৰ কোৱা হয় এছিয়াৰ ভিতৰত প্ৰথমখন চিৰিয়াখানা, আৰু য'ত চৰাই চিৰিকটিয়ে ভৰপূৰ হৈ থাকে। বন্ধু বান্ধৱীসকল, আজি যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে কিনাৰতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু অল কৰি যাব। তেতিয়াহে মোৰ যিবিলাক ভিডিঅ' আহে সেইবিলাক আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাবলৈ পাব। আজিলৈ নমস্কাৰ। শেষত আপোনালোকলৈ কেইখনমান ফটো আগবঢ়ালোঁ।